লক্ষ্মী পূজা চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত এই চাৰি ৰাশিৰ জয়জয় ময়ময় 28 অক্টোবৰৰ পৰা এই চাৰি ৰাশিৰ জাতক জাতিকাৰ কপালত ঘৰ গাড়ী টকা পইচা সকলো আহিব। বৈদিক শাস্ত্ৰ অনুসৰি জীৱনত গ্ৰহণৰ গুৰুত্ব অপৰিসীম। 2023 চনৰ দ্বিতীয় আৰু শেষৰটো চন্দ্ৰগ্ৰহণ 2023 চনৰ 28 অক্টোবৰত হ'ব। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ইয়াৰ গুৰুত্ব অপৰিসীম। 2023 চনৰ 4টা গ্ৰহণৰ ভিতৰত 2টা সূৰ্যগ্ৰহণ আৰু 2টা চন্দ্ৰগ্ৰহণৰ ভিতৰত ভাৰতৰ পৰা দ্বিতীয় আৰু শেষৰ চন্দ্ৰগ্ৰহণটোহে দৃশ্যমান হ'ব। পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। কোজাগৰী পূৰ্ণিমাত পদ্মালয়া লক্ষ্মীৰ পূজা কৰা হয়। বিশ্বাস অনুসৰি অমৃতৰ বৰষুণৰ ফলত চন্দ্ৰ আৰু মাতৃলক্ষ্মীক পূজা কৰা হয়। শাৰদীয় পূৰ্ণিমাত চন্দ্ৰৰ পোহৰত যেন অমৃত বৃষ্টি হয়। এই শাৰদীয় পূৰ্ণিমা বা চন্দ্ৰগ্ৰহণ 2023 চনৰ 28 অক্টোবৰ তাৰিখে যাক কোজাগৰী পূৰ্ণিমা বুলিও কোৱা হয়। এই লক্ষ্মী পূজাৰ পৰাই একাংশ ৰাশিৰ জীৱনত উপচি পৰিব ধন। 28 অক্টোবৰ 2023 তাৰিখে নিশা 1:05 পৰা 2:25 ভাৰতত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাই লাভ কৰিব ডাঙৰ সুবিধা। জীৱনৰ পৰা বিভিন্ন সমস্যাৰ অন্ত পৰিব। 30 বছৰৰ পাছত এনেকুৱা বিৰল ঘটনা জীৱনত ঘটিবলৈ গৈ আছে। আপুনি বিচৰা ধৰণে আৰ্থিক লাভ পাব। অতি সহজেই আবদ্ধ টকাখিনি জাতকে পাব। প্ৰতিটো কামতে জাতক জাতিকা সমানে আগবাঢ়িব পাৰে। দীৰ্ঘদিন ধৰি মানসিক চাপত থকা মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ডাঙৰ খবৰ। তেওঁলোকৰ সকলো কাম সম্পূৰ্ণ হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কোজাগৰী লক্ষ্মী পূজা অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এইবাৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব বহু সুখ। সকলো সমস্যা এইবাৰ সমাধান হ'ব। প্ৰতিটো কামৰ শুভ ফল হ'ব। জীৱনত সুখ আৰু সমৃদ্ধি বিয়পিব। চাকৰি আৰু ব্যৱসায়ত মানুহে বহুত সফলতা লাভ কৰিব। আৰ্থিকভাৱে জাতক জাতিকাৰ জীৱন শক্তিশালী হ'ব। বিভিন্ন সমস্যা অতি সহজে সমাধান হ'ব।